হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি হৈছে আগষ্টৰ 28 তাৰিখ, মানে আজিৰ পৰা মানে 15 দিন আগৰ পৰা মানে তেওঁলোকে কাম কৰিছে। যিহেতু আমাৰ বোৰকা দুৰ্গা পূজাৰ মানে শতবাৰ্ষিকী আৰু তাৰ বাবে মানে প্ৰস্তুতি পূৰা চলি আছে। যিহেতু মানে এতিয়া বোৰকা দুৰ্গা পূজা ৰাম মন্দিৰত আহি দিব। অলপমান আজি আপোনালোকক দেখুৱাই দিছোঁ, আহকচোন যাওঁ কি কি কাম চলি আছে অলপমান দেখুৱাই দিওঁ। আৰু এইফালে আপোনালোকে দেখিছে সকলোৱে ধুনীয়াকৈ কাম কৰি আছে। এতিয়া মানে মেইন গেটটো মানে কাম কৰি আছে। আৰু এইফালে যিটো মানে পোষ্টবোৰ আৰু পোষ্টবোৰ বনাই মানে থিয়া কৰিছে। আৰু বৰ্তমানটো কাম মানে অলপমান হৈছে আৰু জাষ্ট আৰু যে বহুত বাকী আছে। পোষ্টবিলাক বনাবলৈ মানে থিয়া দিব। আৰু এইফালে দেখিছে আপোনাৰ গছলি আছে এইবিলাক, আৰু এইবিলাক মানে দূৰ দূৰৰ মানে কাজিকৰা আহিছে, কিবা আহিছে মানে বনাই আছে ধুনীয়াকৈ। আকচোন আপোনালোক ভিতৰতো লৈ যাওঁ, কি কি কাম কৰিছে অলপমান দেখুৱাওঁ। আৰু ভিতৰত সোমাই আহিলোঁ, দেখিছে আৰু ধুনীয়াকৈ টাইলছ চাইলছ লগাই দিছে মন্দিৰত। আৰু এইবাৰ মানে ৰাম মন্দিৰটো বনোৱাৰ উদ্দেশ্য এইটোৱে, মানে যিহেতু এইবাৰ আমাৰ বোৰকা দুৰ্গা পূজাৰ মানে 100 বছৰ হ'ব গৈ আছে। এইবাৰ মানে শতবাৰ্ষিকী যিহেতু মানে ইমান দিনে আগৰ পৰা মানে কাম কৰিছে। আৰু এইফালে যিটো মানে ৰাম মন্দিৰৰ ভিতৰত মানে যিবোৰ ডিজাইন আছে, সেই ডিজাইনবোৰ মানে এনেকৈ মানে কাটি আছে মেচিনত তেওঁলোকে। যিটো ডিজাইন মানে ইয়াত লগাব লাগিবতো, ইয়াত মানে আৰু এইফালে ৰাৱণৰ মূৰ্তি মানে বনাই আছে। আৰু ইয়াত আপোনালোকে দেখুৱাই আছোঁ। আৰু এইফালে আহক এতিয়া, আৰু এইফালে চাওক মা দুৰ্গা এইফালে মূৰ্তি ধুনীয়াকৈ বনাই আছে। এতিয়া মানে বনাই থৈছে আৰু দিব দিছে, লাহে হৈ যাব। আজি কাজি কৰা হোৱা নাই, মানে আহিলে তুমি বনাই থকা বুলি দেখুৱালোঁ। বৰ্তমান ইমান হৈছে আৰু এই বুজবা দেখিছে। আৰু এইফালে মানে ৰুম চুম বনাই আছে। এইবাৰ মানে অলপমান বেলেগ চিষ্টেমত কৰি আছোঁ। আৰু ইয়াত চাওক আপোনালোকে, ইয়াত মানে ডিজাইনবোৰ মানে কাটি আছে, মানে ধুনীয়াকৈ বহি বহি চাই চাই মানে কেনেকৈ ক'ত দিব লাগিব। পূৰা ৰাম মন্দিৰৰ নিচিনা মানে ডিজাইনটো কৰিব লাগিবতো। তো ইয়াত মানে এনেকৈ বহি বহি আৰামত মানে তেওঁলোকে ডিজাইনটো দি আছে। পিছত মানে এইবোৰ মানে লগাই দিব। আৰু এইফালেও চাওকচোন ধুনীয়াকৈ ৰাৱণৰ মানে মূৰ্তি কাটি আছে। আৰু সকলোৱে আহিব পূজাত, এইবাৰ সকলোকে লগ পাম, বহুত বেছি ভাল লাগিব। আৰু এইফালে মিস্ত্ৰী কাম কৰি আছে, ঘৰ বনাই আছে। আৰু যিসকলে আমাৰ বোৰকাৰ পৰা চাই আছে, এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন, যাতে আৰু কোনোবা মানে দুজন মানে পায়, ভাল লাগিব। আৰু আজি ভিডিঅ'টো মানে ইমানেই আছিল। এটা সৰুকৈ আপোনালোকক দেখুৱাই দিলোঁ। যেতিয়া 90% কাম হৈ যাব, তেতিয়া আপোনালোকক ধুনীয়াকৈ মই এটা ভিডিঅ' বনাই দি দিম।